মুছলপুৰ মিউনিচিপালিটি বৰ্ড পূৰ্ণাংগভাৱে গঠন হৈছে। এই কমিটিৰ আজি যি অভাৰটেকিং চেৰেমনি, এই চেৰেমনিত উপস্থিত হ'ব পৰা আমাৰ গেষ্ট গভৰ্ণৰ এখেত আগষ্টা স্পিকাৰ এখেত নিশ্চয় আন কিবা কাৰণত উপস্থিত থাকিব পৰা নাই। আমাৰ ইয়াত উপস্থিত আছে মনেশ্বৰ ব্ৰহ্ম ডাঙৰীয়া, এক্স MLA, আমাৰ BPF দলৰ জেনেৰেল ছেক্ৰেটাৰী। ইয়াত উপস্থিত আছে আমাৰ প্ৰাক্তন EM, আমাৰ অঞ্চময় খংগৰ পশ্চিমতাৰী ইয়াত উপস্থিত আছে। ইয়াত উপস্থিত আছে আমাৰ প্ৰাক্তন MC, প্ৰাক্তন MLA থানেশ্বৰ বসুমতাৰী। মঞ্চত উপবিষ্ট আমাৰ BPF দলৰ PMB সদস্য আমাৰ সৈনাৰী ডাঙৰীয়া। ইয়াত উপস্থিত আমাৰ আৰবান ডিপাৰ্টমেণ্টৰ CSD ইয়াত উপস্থিত আছে, ৱাৰী ডাঙৰীয়া ইয়াত উপস্থিত আছে। মঞ্চত উপবিষ্ট আমাৰ এছিষ্টেণ্ট কমিশ্যনাৰ, বাক্সা ডিষ্ট্ৰিক্টৰ এছিষ্টেণ্ট কমিশ্যনাৰ মৈত্ৰলক্ষ্য হেণ্ডিকৈ। ইয়াত উপস্থিত আছে আমাৰ এইটো অঞ্চলৰ বিভিন্ন দল সংগঠন, সমাজ সেৱক হিচাপে পৰিচিত গণ্যমান্য ব্যক্তিসকল। সন্মুখত উপবিষ্ট মুছলপুৰ অঞ্চলৰ আমাৰ ছিনিয়ৰ চিটিজেনকে আদি কৰি আমাৰ বিভিন্ন ৱাৰ্ডৰ পৰা উপবিষ্ট আমাৰ নাগৰিক সমাজ, লগতে আজি মুছলপুৰ মিউনিচিপালিটি বৰ্ড নতুনকৈ গঠন হোৱা এই বৰ্ডৰ চেয়াৰমেনকে আদি কৰি ৰিংচি বসুমতাৰী চেয়াৰমেন আৰু ৱাৰ্ড কমিশ্যনাৰ, 9জন ৱাৰ্ড কমিশ্যনাৰ, এই সকলোকে মই মোৰ আন্তৰিক শুভেচ্ছা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। খুব ভাল লাগিছে আজি মুছলপুৰ এখন BTCৰ বৰ পৰিচিত তথা অতি পুৰণা এটা কালচাৰেল হেৰিৰ লগত জড়িত এটা অঞ্চল হয়। এই অঞ্চলটো তেনেকুৱাই আমাৰ BTC অঞ্চলত তথা গোটেই অসমৰ পৰিচিত এখন অঞ্চল হয়। গতিকে এইটো অঞ্চলত এটা টাউন মিউনিচিপাল কমিটি এটা গঠন হৈছে, বৰ্ড এখন বনোৱা হৈছে, খুব ভাল। আজি যি বৰ্ডৰ যি সদস্যসকল, চেয়াৰমেনকে আদি কৰি আমাৰ যি ৱাৰ্ড কমিশ্যনাৰসকল নিশ্চয়কৈ যুৱ প্ৰজন্মৰ পৰাই ওলাই আহিছে, চেয়াৰমেন হিচাপে যুৱ প্ৰজন্মৰ পৰাই ওলাই আহিছে। নিশ্চয়কৈ মই আশা ৰাখিম যে এই কমিটিৰ জৰিয়তে আপোনালোকে মুছলপুৰ অঞ্চলটো নতুন উদ্যমেৰে, নতুন যুৱ সমাজৰ দৃষ্টিকোণেৰে এই মুছলপুৰ মিউনিচিপালিটি এৰিয়া 9টা ৱাৰ্ডকে সামৰি যি মিউনিচিপালিটি এৰিয়া আছে, এই এৰিয়াত আপোনালোকৰ উদ্যমিতাৰে নতুন দৃষ্টিকোণেৰে এখন উদ্যমিতা তথা উন্নত মানৰ টাউন কৰাত আপোনালোকে যথেষ্ট সঁহাৰি আগবঢ়াব, কাম কৰিব পাৰিব বুলি মই আশাবাদী। আৰু মই BTCৰ আৰবান ডেভেলপমেণ্টৰ হৈ মই কোনো দ্বিধাবোধ নকৰাকৈ মই সম্পূৰ্ণ সহযোগিতাৰে আপোনালোকৰ এই মিউনিচিপালিটি এৰিয়াটো উন্নত মানদণ্ডৰ এখন চহৰ বনোৱাত মই সহায় সহযোগিতা আগবঢ়াম। এখন চহৰ অঞ্চল হোৱাৰ লগে লগে বহুতো সমস্যা
জর্জরিত হৈ থাকে নলা নৰ্দমাৰ পৰা আৰম্ভ কৰি সেফটি নাগৰিকসকলক সেফটি প্রভাইড করা ইত্যাদিকে হেৰি কৰি সামৰি ইত্যাদিকে আদি কৰি অঞ্চলটোৰ নাগৰিকসকলক সুৰক্ষিত কৰা অঞ্চলটোৰ পৰিৱেশ এটা ভাল পৰিৱেশ কৰা অঞ্চলটোৰ ধুনীয়া আটক ধুনীয়াকৈ ৰাখা ইত্যাদি আদিকে কৰি হেল্থ ফেচিলিটিজৰ পৰা আৰম্ভ কৰি সম্পূৰ্ণতা যাতে নতুন চহৰৰ লেখীয়াকৈ এটা গঢ়িব পাৰি বিভিন্ন সমাজৰ লগত সমাজ সংস্কৃতি ইত্যাদিৰ লগত সাঙুৰি লৈ এই চহৰ গঢ়াত মিউনিচিপালিটি বৰ্ডৰ এটা গুৰু দায়িত্ব থাকে এই সকলোবিলাক আপোনালোকে কৰি যাওক তাৰোপৰি চৰকাৰৰ ফালৰ পৰা আৰবান ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টৰ ফালৰ পৰা তথা আৰবানত বসবাস কৰা ৰাইজৰ কাৰণে আৰু অন্য সুযোগ সুবিধা আছে আমি গ্ৰামীণ অঞ্চলত বসবাস কৰা ৰাইজবিলাকে PMAY-ৰ জৰিয়তে যি আৱাস পায় আৰবানতো পায় অলপ সুকীয়াকৈ পায় অলপ আপলিফ্ট হেৰিত পায় এই সকলোবিলাক স্কিম ভালকৈ যেন ৰূপায়ণ কৰিব পাৰি আৰু টাউনত আপোনালোক প্ৰত্যেকজন নাগৰিকক এই 9টা এৰিয়াৰ ৱাৰ্ডত বসবাস কৰা নাগৰিকক যাতে সুৰক্ষা দিয়াত কোনো পৰ্যায় কোনো ধৰণৰ কম্প্ৰমাইজ যাতে কৰা নহয় নতুন উদ্যমেৰে নতুন পৰিচয় দি পেলাই তাৰোপৰি এইটো কৰাৰ ক্ষেত্ৰত এইটো অঞ্চলৰ বয়োজ্যেষ্ঠ নাগৰিককে আদি কৰি সকলোৰ লগত সুসম্পৰ্ক এটা স্থাপন কৰি পেলাই এই চহৰখন আগবঢ়াই লৈ যাওক তাকে মই কামনা কৰিছোঁ আৰু মই BTCৰ ফালৰ পৰা আপোনালোকৰ চহৰখন আপোনালোকে বিচৰা ধৰণে কৰিবৰ কাৰণে মোৰ পূৰ্ণ সহযোগিতা আগবঢ়াবৰ কাৰণে মই সিদ্ধান্ত লৈ পেলাই মই ক'বলগীয়া ইয়াতে সামৰণি মাৰিছোঁ ধন্যবাদ লগ পাম